কামৰূপ জিলাৰ বকো সমষ্টিৰ বকোৰ ২ নং দিলঙাত শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ পূজা। শনিবাৰে বকোস্থিত ২ নং দিলিঙা গাঁৱত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ মন্দিৰত দিলিঙাবাসী ৰাইজৰ বাৰ্ষিক পূজাখন অনুষ্ঠিত কৰা হয়। পূজাখন সম্পূৰ্ণ কোভিড প্ৰটকল মানি দিনজোৰা কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ সম্পন্ন কৰা হয়। ৰাতিপুৱা গোসাঁই শৰাই নৈবেদ্য আগবঢ়ায় লগতে স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সন্মান জনাই মন্দিৰ চৌহদ চাফ-চিকুণ কৰা হয়। আজিৰ পাৰ্বতী পূজাৰ সন্ধিয়া ৫ বজাত খুঁটা দাতাসকলে নিজ নিজ খুঁটাৰ তলত পিতৃ-মাতৃৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা বুলি সভাপতি প্ৰবীণ দাস আৰু উপসভাপতি দিলীপ দাসে জানিবলৈ দিয়ে। বন্তি প্ৰজ্বলনৰ পিছতে মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ কোভিড প্ৰটকল মানি নাম প্ৰসংগ কৰা হ'ব। ইয়াৰ উপৰিও কাতি বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা পূজাখনত প্ৰসাদ বিতৰণ কৰাৰ পিছতে সমাপ্ত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বকুৰ পৰা কেমেৰা পাৰ্চন ধনমণি মেধিৰ সৈতে জগন্নাথ পাঠকৰ ৰিপৰ্ট দৈনিক টাইম।